মাই ইউটিউব চেনেল। আপোনালোকে মোৰ বেক চাইডে দেখিছে মই বৰ্তমান যোৰহাটত উপস্থিত আছোঁ আৰু আপোনালোকে দেখিছে মই এখন আজি ৰেষ্টুৰেণ্টত খালোঁ, খুবেই ভাল লাগিলে। সৰু ৰাখে আৰম্ভ কৰি মই যোৰহাটত উপস্থিত আছোঁ আৰু আজি মই এখন ৰেষ্টুৰেণ্টত আছোঁ, ফুড ৰেষ্টুৰেণ্ট, ফুড হাৰ্ট, ক্ষমা কৰিব, ফুড হাৰ্ট। যিহেতু ৰেষ্টুৰেণ্টখন আপোনালোকে দেখিছে বেক চাইডে, আৰু আমি ডেকা মই বৌ আহিছোঁ। আজি আটাইতকৈ ভাল লাগিছে ৰেষ্টুৰেণ্টখনত, মই খানাটো খাই বহুতেই ভাল পালোঁ আৰু মই খানাটো আপোনালোকক স্ক্ৰীণত দিম, আপোনালোকে চাব। আৰু যিহেতু ইয়াত আটাইতকৈ আৰু এটা সুন্দৰ কথা, যিহেতু আপোনালোক আহিলে যোৰহাটত মই ভণ্টি দুগৰাকীহে তেওঁলোকৰ পৰা কথা পাতিম। প্ৰথমতে তোমাৰ নামটো কোৱাচোন। আসমা বেগম। আৰু দুজনী ভণ্টি আছে, তোমালোকৰ নামটো কোৱাচোন। মোৰ নাম প্ৰিয়ংকা চৰকাৰ। তোমাৰ নাম শিৱানী। যিহেতু ইয়াত কেনেকুৱা ধৰণৰ কি বস্তু পোৱা যায় কোৱাচোন। আমাৰ চবতো থালি পোৱা যায়। থালি আপোনাৰ ভেজ থালি আছে, আপোনাৰ মানে গোটেইখিনি চব থালি হ'ব। হয়, আছামিজ থালি বুলি কি আমাৰ মানে ফেমাছ আমাৰ। ফেমাছ আছে নহয় জানো? এইটো কোনটো ৰোডত পৰিব? সন্মুখত হয়, যোৰহাটৰ ফায়াৰ ব্ৰিগেডৰ সন্মুখতে আছে। যিহেতু আপোনালোকে দেখিছে ৰেষ্টুৰেণ্টখন খুব সুন্দৰ আৰু খুবেই ভাল লাগিব। যিহেতু স্ক্ৰীণত মই আপোনালোকক দেখাম, থালিখন দেখিলেও ভাল লাগিব। আৰু আটাইতকৈ ভাল লগা যিহেতু নিজকে আমি গৌৰৱ কৰিব পাৰোঁ, যিহেতু আমাৰ অসমীয়া ছোৱালী, থলুৱা ছোৱালী, আছামিজ ছোৱালী, যিহেতু আসমা বেগম আমাৰ যিহেতু লোকেল ছোৱালী, আমাৰ থলুৱা ছোৱালী। আৰু দুগৰাকী ভণ্টি আছে, যি দুগৰাকী, তোমাৰ নামটো কি কৈছিলা? প্ৰিয়ংকা। আৰু তোমাৰ নামটো শিৱানী। যিহেতু খুব সন্মানযোগ্য মহিলা বুলি মই ক'ম এওঁলোকক, এইটো কাৰণে মই ক'ম যিহেতু আমাৰ থলুৱা ছোৱালীয়ে আজি আমাৰ ইয়াত কাম কৰিছে। যিহেতু আমি বহুত ছোৱালীক আমি দেখোঁ অনাই বনাই ঘূৰি ফুৰে, আৰু মই ৰেষ্টুৰেণ্টখন আপোনালোকক এবাৰ ভালকৈ দেখাইছোঁ, আপোনালোকে চাওক, খুবেই ভাল লাগিব। যোৰহাট আহিলে ফায়াৰ ৰোডত, যিহেতু ফায়াৰৰ সন্মুখতে আপোনালোকে পাব এই ৰেষ্টুৰেণ্টখন, আৰু খুব ভাল লাগিব। খুব সুন্দৰ এসাঁজ খালোঁ আৰু ভাল লাগিলে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। জয় অসম। আসমা ধন্যবাদ। জয় অসম। ভণ্টি ধন্যবাদ। জয় অসম। আৰু দাদাৰ চেনেলটো আপোনালোকে চবেই ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব দাদাৰ চেনেলটো। ধন্যবাদ। আসমা মোৰ চেনেলটোলৈ কোৱা। দাদাৰ চেনেলটোলৈ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।